Hello friends, good evening and welcome back to my channel. So friends, আজি মই এতিয়া আছোঁ পলাশবাৰী যিটো ৰাস মহোৎসৱ চলি আছে আৰু তাৰ কাৰণে মই আছোঁ পলাশবাৰী আৰু অকলে আহিছোঁ, লগত কোনো নাই আৰু গাড়ী যিটো এটা পাৰ্কিং কৰিলোঁ, পাৰ্কিঙৰ পৰা ব্যৱস্থা আছে কিন্তু দূৰত হয়, চাব পাৰে। আৰু ফ্ৰেণ্ডছ একচুৱেলি পাৰ্কিং বহুত দূৰত দিছে, গাড়ী বহুত দূৰত ৰাখিছোঁ আৰু এতিয়া পূজালৈকে এতিয়া খোজকাঢ়ি গৈ আছোঁ, কিন্তু ৰাস্তাৰ যিটো ডেক'ৰেশ্যন যিটো হয়, লাইটিং যিটো ডেক'ৰেশ্যন মই দেখুৱাই দিছোঁ। লাইটিং গাইজ খুবেই বহুত ভাল কৰিছে, একদম গোটেই ৰাস্তাটো এনেকুৱা কৰিছে। আপোনাৰ মিৰ্জাৰ যিটো চাৰিআলি যিটো হয়, মিৰ্জাৰ চাৰিআলিৰ পৰা আপোনাৰ অলপমান সোমাই আহি কেনে আধা ৰাস্তাৰ পৰা আপোনাৰ গোটেই এনেকুৱা লাইটিং ডেক'ৰেশ্যন দিছে। আৰু গাইজ চাব পাৰে গোটেই ৰাস্তাই আপোনাৰ এনেকুৱা দোকান পোহৰ দিছে পুৰা। আৰু এয়া হৈছে মেইন গেটখন। চ' গাইজ এতিয়া মেইন গেটেদি সোমাই গৈ আছোঁ আৰু এতিয়া গুহা সদৃশ পুৰা একদম ৰাস্তা, ভাল লাগিছে, পুৰা গুহা যেন লাগিছে একদম। আৰু এতিয়া লাহেকৈ আৰু আগলৈকে যাওঁ, আগলৈকে যাই কিনে কেনেকুৱা কি কৰিছে চাওঁ আগত যাই কিনে। চ' গাইজ এতিয়া সোমাই আহিলোঁ ৰাসখনলৈকে আৰু গছডাল দেখিছে, গছডালত ধুনীয়াকৈ লাইটিঙেৰে পূৰা সজাইছে। আৰু গাইজ এইটো হৈছে ৰাসৰ মেইন পেণ্ডেলখন আৰু এতিয়া ভিতৰত যাওঁ। আৰু এতিয়া ভিতৰত সোমাই আহিলোঁ আৰু ভিতৰত সোমাই কিনে দেখা পালোঁ খুব ধুনীয়া সজাইছে তেওঁলোকে, কিন্তু আপোনালোকে হয়তো কেমেৰাত ইমানখিনি দেখা নাপাব পাৰে বা গম নাপাব পাৰে, কিন্তু ইয়াতে যেতিয়া আহি কিনে নিজে যেতিয়া চাব খুব ধুনীয়া হৈছে। আৰু এতিয়া ইয়াৰ পৰা গাইজ ওলালোঁ, এতিয়া আগলৈকে যাওঁ, কি আছে সেইটো পাৰে। আৰু এইপিনে বহিছে গাইজ মীনা বজাৰ। একচুৱেলি গাইজ কথা হৈছে কি মানে কি ছানডে হিচাপে আজি মানুহ বহুতখিনি হ'ব লাগিছিলে, কিন্তু ইমানখিনি এতিয়ালৈকে দেখা নাই। কিজানি মই সোনকালে আহি গ'লোঁ, 5:30 হৈছে আৰু মানুহ আহিব। একচুৱেলি মইহে মানে সোনকালে আহিলোঁ, তাৰ কাৰণে মানুহ কম দেখি আছোঁ এতিয়া।
আৰু ইয়াতে খেল চাব আহিছিলোঁ যিটো মটকা কুঁৱা বুলি কয় আপোনাৰ বাইক আৰু গাড়ীৰ যিটো আপোনাৰ মানে ঘূৰে আপোনাৰ সেই ঘৰটোৰ ভিতৰত কি কয় মই গম নাপাওঁ চাব আহিছিলোঁ কিন্তু ইয়াতে আপোনাৰ অলপ দেৰি হ'ব বোলে চ' ফ্ৰেণ্ডছ এয়ে হৈছে পলাশবাৰী ৰাস মহোৎসৱৰ পূজা আৰু ইয়াৰে মীনা বজাৰ গোটেইখিনি দেখুৱালোঁ আৰু অলপমান আগত যাই কিনে চাওঁ ৰাস্তাত আৰু কিবা কিবি দোকান আছে ফ্ৰেণ্ডছ আহি থাকোঁতে দেখা পালোঁ ফুড মেলা চ' ইয়াতে একবাৰ সোমাই চাওঁ কি ফুড আছে টিকেটৰ মূল্য হৈছে 10 টকা এটা দিব 500 টকা খুচুৰা নহ'ব টিকটৰ যিটো মূল্য হৈছে সেইটো হৈছে 10 টকা বাইকৰে চবৰে গাহৰি মাংস 99 মুৰ্গী মাংস 99 বা প্লেন মেগী 40 টকা আমাৰ তাতে ঘৰত 5 টকাতে বনাই কেনে খাব পাৰে যিটো গান বাজি আছে এইটো কপিৰাইট নাহিলে হ'ল এতিয়া মোৰ ভিডিঅ'ত ইয়াতে বিশেষ একো নাই অকল জাষ্ট ফটো ছেশ্যন কৰিবৰ কাৰণে ইয়াতে ভাল ফটো ছেশ্যনৰ কাৰণে বহুতখিনি ইয়াতে কিবা কিবি লাইটিং বা ডেক'ৰেশ্যন দি দিছে ইয়াতে বহুত ভাল ভাল কিছুমান বাক্য লিখি থোৱা আছে কিন্তু মোৰ চবচে বেছি ভাল বাক্য ভাল লাগিছে এইটো আৰু ফ্ৰেণ্ডছ পাৰ্কিং ইয়াতে লোৱা হৈছে 50 ৰুপিজ পাৰ বাইক আপোনাৰ 4 হুইলাৰটো মই নাজানো কিন্তু বাইক অৰ্থাৎ দুচকীয়া বাহনৰ কাৰণে 50 ৰুপিজকৈ লোৱা হৈছে হে ফ্ৰেণ্ডছ চাই আহিলোঁ পলাশবাৰী ৰাস আৰু চাই কিনে খুব ভাল লাগিলে আৰু এতিয়া ঘৰত গৈ আছোঁ আৰু মই এতিয়া বৰ্তমান আছোঁ ভৰলু যিখন ব্ৰিজ হয় ভৰলু ব্ৰিজৰ ওপৰত মই আছোঁ খুব গাড়ী গৈ আছে অলপমান হাল্লা হৈ আছে আৰু গাইজ প্ৰথম কথা হ'ল কি ৰাসত মই ইমানখিনি কথা ক'ব পৰা নাই লাইভ কাৰণ মোৰ কোনো ধৰণৰ এক্সটাৰ্নেল মাইক নাই তাৰ কাৰণে মই বিশেষ মই এক্সপ্লেনেশ্যন ৰাসত মই একো দিয়া নাই চ' যিখিনি বস্তু দেখুৱাইছোঁ সেইখিনিয়ে আৰু কথা হ'ল কি এতিয়া ৰাস পূজন খুব ভাল হৈছে যোৱা বছৰ কিন্তু মই এটা কথা কওঁ যে যোৱা বছৰ মই যিখন ৰাস মই চাইছিলোঁ কি কয় আপোনাৰ পলাশবাৰী চ' যোৱা বছৰ মই পলাশবাৰী ৰাসত যিখন ৰাস মই চাইছিলোঁ আৰু আজি যিখন চালোঁ প্ৰায় একে লাগিছে বিশেষ মোৰ তাতে ডিফাৰেঞ্চ মই একো পোৱা নাই আগতেও মই ভিডিঅ' বনাইছিলোঁ পলাশবাৰী ৰাসৰ আপোনালোকে ভিডিঅ'ত যাই কিনে চাব পাৰে কিন্তু মই বিশেষ মই ডিফাৰেঞ্চ এনেকুৱা মই একো পোৱা নাই কিন্তু চাই কেনে ভাল লাগিছে চ' সেয়ে আছিলে পলাশবাৰী ৰাস আৰু পলাশবাৰী ৰাস চাই যদি ভাল লাগিলে ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু প্ৰথমবাৰৰ কাৰণে যিসকলে গাইজ চাই আছে প্লিজ ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব বাই বাই